নমস্কাৰ। আজি আমাৰ 11 এপিবিএনৰ আজি প্ৰতিষ্ঠা দিৱস আছে। তালৈ আমি ওলাই আহিছোঁ চাওঁগৈ বুলি। পেৰেড হ'ব এতিয়া। ওলাই আহিছোঁ আমি আপোনালোকক দেখাম এতিয়া। আমি আহি আছোঁ এতিয়া। বৰ্তমান আমি APTC পাইছোঁহি। তাৰপিছত APTC হয়। APTC প্লে গ্ৰাউণ্ড বাকী ট্ৰেইনিং গ্ৰাউণ্ডে হয়। আমি চামগৈ দিনকেইটা ভাল লাগে মানে এইয়া ট্ৰেইনিং হৈ আছে দেখিছে। এই গাড়ী লগাই দিছে আমাৰ গাড়ীখন এইখন আগত ইন'ভা এখন বুলেট পাৰ্টি ইয়াতে আছে চাগে। এইয়া আজি তোমাৰ কোন আহিব এবাৰ আকৌ ককা আমি চাকৰিত সোমোৱাৰ পৰা স্পেচিয়েল DGP LR বিষ্ণু ছাৰ আহিছে আমাৰ পেজ চাব। মানে আজিলৈকে অপচনৰ পৰা আছোৱে 11 বেটেলিয়নত DIG ছাৰ কোনো মানে দেৰগাঁও DIG ছাৰ আহিছে মানে এনেকুৱা পেডত মানে। তাৰপিছত আহিছে তোমাৰ কোনোবা আহিছিলে আৰু পাহৰি গ'লোঁ। কোন LR বিষ্ণু ছাৰ আহিছে আৰু হেৰিও আহিছে নে কি আগৰৱাল IGP অঁ আগৰৱাল ছাৰ আহিছে আৰু আমি ছাৰ দিনতে চাকৰি পাইছিলোঁ। হয়নি কাগলা ছাৰ দিনত ডিব্ৰুগড়ত SP আছিলে। এই আমি দেৰগাঁও ডেইলি বজাৰ পাইছোঁহি। ট্ৰেফিকে পুৰা মানুহ লগাই দিছে ন। পুৰা ভিৰ হৈ আছে দেখিছে বজাৰ। দেৰগাঁও বজাৰ ডেইলি বজাৰ এয়া আমাৰ ককা লগত বাবু বিশ্বকৰ্মাও আহিছে। এয়া আমাৰ ৰিংকু বৰা। নমস্কাৰ নমস্কাৰ সকলোলৈ নৱবৰ্ষ আন্তৰিক মৰম চেনেহ যাচিলোঁ। আজি আমাৰ ইয়াত আহক, আমাৰ ৰাইজিং ডে, আমাৰ জন্মদিন, আমাৰ বেটেলিয়ানক সকলোৱে আমি একেলগ হৈ উপভোগ কৰোঁ, দিনটো এনজয় কৰোঁ। কৃষ্ণই আমাৰ শিৱ মন্দিৰ, এয়াই মন্দিৰ আমাৰ। এইয়া চাওক আমি আমাৰ 11 এপিবিএন পাইছোঁ। ইয়াত আমাৰ হৰ্চ ৰাইডিং ৰখি আছে বৰ্তমান। এয়া চাওক এয়া আমাৰ বেটেলিয়ান এয়া সোমাইছোঁ। এয়া চব আদৰিবলৈ ৰেডি হৈ আছে। এয়া আমাৰ ঘোঁৰা ৰেডি আছে দেখিছে। ঘোঁৰা পাতি ইয়াৰ ৰেডি আছে। আমি আহি আছোঁ। আমি এতিয়া 11ৰ ভিতৰলৈ সোমাই আহি আছোঁ। এয়া আমাৰ মানুহৰ ঢৌ, এই মানুহৰ লাইন দেখিছে। স্কুলৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ আগমন ঘটিছে। স্কুলৰ পৰা আহিছে ইয়াত চাবলৈ। আমাৰ স্কুলৰ নেকি আমাৰ স্কুলৰে হয়। ইয়াত ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গোটেই চাৰিওফালে। মানুহ দিয়া নাই নেকি গৰু চৰু খেলিবলৈ? স্পেচিয়েল DGP ছাৰ আহিব, LR বিষ্ণু ছাৰ চবফালে ৰেডি। এয়া খোল জাল লৈ গায়ন বায়নে আদৰিবলৈ এয়া সাজু হৈ আছে দেখিছে। এয়া আমাৰ 11ৰে হয়, আদৰিবলৈ সাজু হৈ আছে। এয়া আমাৰ হস্পিটেল হয়। এখন আমাৰ সৰুকৈ এখন সৰুৱা বাগান, এখন অসমৰ কীৰ্তিচিহ্ন বাগান। আঢ়াই চাৰে যে হেৰি ইনস্পেকশ্যন ড্ৰেছ পিন্ধা নাই কিন্তু জেনেৰেল নৰ্মেল। এই আমি আহি পাইছোঁ। এইখন আমাৰ ট্ৰেইনিং গ্ৰাউণ্ড, এইখন 11ৰ পেৰেড গ্ৰাউণ্ড। যিটো আমাৰ পেৰেডৰ মঞ্চস্থ হ'ব। এইখনত আমি গোটেই মানুহ ৰেডি, সকলো ৰেডি আছে। এই আমাৰ পেৰেড হ'ব ইয়াতে। মই সকলো দেখাই যাম আপোনালোকক। গোটেই মানুহ এই আমাৰ জিতুমণি ছিংগাৰ। তাৰপিছত আৰু আমাৰ এই ভাস্কৰ দাই আজি নৃত্য কৰিব, ৰেডি আছে। এয়া লগৰ জিতুমণি, ভাস্কৰ দাই নৃত্য কৰিব, তেওঁ নৃত্য পৰিৱেশন কৰিব আজি। দেখিছে গোটেই মানুহ একদম ভৰ্তি হৈ আছে, একদম ধেৰ মানুহ, হাজাৰ হাজাৰ দেখিছে। এইফালে চাব
এইফালে চাব এইয়া গোটেই সজাই পৰাই তোলা হৈছে তাৰপিছত এইয়া আমাৰ তেওঁলোকে এতিয়া পেডটো তেওঁলোকে অংশগ্ৰহণ কৰিব এয়া দেখিছে এয়া আহিলে ডিআইজি ছাৰ আহি পাইছেহি মাত্ৰ ডিআইজি ছাৰ পাইছেহি তেখেতৰ আদৰি আনিছে এতিয়া তেখেতে চেলুট গ্ৰহণ কৰিছে চালামি গ্ৰহণ কৰিছে তেখেতে আজি এই দিনাংকতে অৰ্থাৎ 1979 চনৰ ৫ম জানুৱাৰী অসমৰ বিভিন্ন প্ৰান্তৰত আইন শৃংখলা আন্তঃৰাজ্যিক সীমান্তৰ কৰ্তব্যত নিয়োজিত এই বাহিনীৰ বিষয়াসকল আজিৰ এই প্ৰতিষ্ঠা দিৱসত বিভিন্ন প্ৰান্তৰত থকা গুল্মসমূহৰ পৰা অহা প্ৰতিনিধিসকলে সামূহিক কুচকাৱাজত অংশগ্ৰহণ কৰিছে সামূহিক কুচকাৱাজৰ নেতৃত্ব বহন কৰি পেৰেড কমাণ্ডাৰ হিচাপে অংশগ্ৰহণ কৰিছে সশস্ত্ৰ শাখাৰ পৰিদৰ্শক ৰেৱকান্ত শইকীয়া একেদৰে পেৰেড চুৱাইচি হিচাপে অৱস্থান কৰিছে বিভাগ কৰ্মচাৰীসকলে গৌৰৱ অনুভৱ কৰিব আৰু আজি অনুষ্ঠানত ইতিমধ্যে আমি দেখা পাইছোঁ সন্মানীয় মুখ্য অতিথি হিচাপে অভিনন্দন জ্ঞাপন কৰিবলৈ এই আমাৰ আদৰি আনি আছে গায়ন বায়ন একদম ধুনীয়াকৈ প্ৰতিষ্ঠা দিৱসৰ ফটো দেখাম ধুনীয়াকৈ একদম চাব আগমন কৰিছে অসম আৰক্ষীৰ সশস্ত্ৰ আৰক্ষী আৰু প্ৰশিক্ষণ বিভাগৰ এইয়া ডিজি ছাৰ আমাৰ এলা বিষ্ণু ছাৰ তেখেতৰ আদৰি আনি আছে এয়া চাওক তেখেতক সসন্মানেৰে বাহিনীৰ বিষয়া কৰ্মচাৰীসকলে অসমীয়া সংস্কৃতিৰ বজাৰত ডাঙৰ ডাঙৰেৰে আদৰি আনিছে যিহেতু আজিৰ অনুষ্ঠান বাহিনীৰ জন্মদিন হিচাপে পালন কৰা হয় প্ৰতিষ্ঠা দিৱস এই দিৱসৰ সন্মানীয় মুখ্য অতিথি হিচাপে অসম আৰক্ষী বাহিনীৰ সৰ্বোচ্চ পদবীত থকা সন্মানীয় অতিথি আৰক্ষী সঞ্চালক প্ৰধানলৈ আহিছে তেখেতক সন্মানেৰে আদৰণি জনোৱাটো বাহিনীৰ মূল উদ্দেশ্য তেখেতে ইয়াত উপস্থিত হোৱাৰ লগে লগে দেখিছে এয়া গান বায়নে ধুনীয়াকৈ আদৰি আনিছে এই আমাৰ তিয়তা চাওক কি ধুনীয়া আমাৰ ডিজি ছাৰ এলা বিষ্ণু ছাৰ ये देखिए कमांडो पीछे হয় তেখেতৰ তেখেতে এতিয়া চেলুট গ্ৰহণ কৰিব ইয়াত
आदि 44वां प्रतिष्ठा दिवस फ्लैग समारोह आपका निरीक्षण के लिए हाजिर है। বাহিনীৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সন্মানীয় মুখ্য অতিথি অসমৰ এটি ইয়াত তেখেতে এতিয়া নিৰীক্ষণ কৰিব আমাৰ পেৰেডত যিখিনি অংশগ্ৰহণ কৰিছে তেখেতে নিৰীক্ষণ কৰিব এতিয়া সকলোকে অগ্ৰসৰ হৈছে প্ৰতিষ্ঠান দিৱসৰ পুষ্পস্তৰী পৰিদৰ্শন কৰিবৰ বাবে এয়া আমাৰ জয়চলা এই যোগ্যতা দেখাম এই চাব তেখেতক সম্পূৰ্ণ বিধানমন্ত্ৰী আমাৰ মাজেৰে সন্মানেৰে পৰিদৰ্শন বহনত আগবঢ়াই লৈ গৈছে কুচকাৱাজ নায়ক সশস্ত্ৰ শাখাৰ পৰিদৰ্শক দেৱকান্ত পঞ্চায়ত ইয়াত তেখেতে নিৰীক্ষণ কৰিব কৈছে এয়া তেখেতৰ নিৰীক্ষণ কৰি হ'ল এতিয়া আমাৰ पेड़ स्टार्ट हो दाहिने मन से गुजरने के लिए आज्ञा प्रदान करें। यहाँ पे स्टार्ट হৈছে আমাৰ হৈছে সামূহিক কুচকাৱাজৰ অতিকে আকৰ্ষণীয় শৃংখলাবদ্ধতাৰ অপূৰ্ব সংমিশ্ৰণ বিশেষকৈ আৰক্ষী সামৰিক বাহিনীত কুচকাৱাৰ যি শৃংখলাবদ্ধতা আছে তাকে প্ৰদৰ্শন কৰিবলৈ অগ্ৰসৰ হৈছে বাহিনীৰ 44
बारी-बारी तालुक क्लब में दाहिने मन से गुजरेंगे धीरे चलते 2.7 एक नंबर प्लाटून 2.7x করে দেব এ 1x 2.7 মাক্স ইমান ভিডিও করছো আসলে অটো সাইডে ভিডিও কইলে অটো রাউট করে ওইটা পাঁচটা করে বাহু বাহু নাম কি প্ৰথমে ধীৰগতিত খোজকঢ়াৰ শৃংখলাবদ্ধতা প্ৰকাশ কৰিছে প্ৰদৰ্শন কৰিছে সকলোৰে আগত গ্ৰেড কমাণ্ডাৰ ABI ৰেবকান্ত শইকীয়া অভিবাদন জনাইছে আজিৰ সন্মানীয় মুখ্য অতিথি গ্ৰেড 12 ABSI বিপিন ফুকন অভিবাদন জনাইছে সন্মানীয় মুখ্য অতিথি অসম আৰক্ষীৰ পতাকা বহন কৰি বাহিনীৰ প্ৰতিষ্ঠা দিৱসত সন্মানীয় নিশান্তলীৰ নেতৃত্ব বহন কৰি হাবিলদাৰ বিনোদ চুতীয়া আৰু তেওঁ দলে অভিবাদন জনাইছে প্ৰতিষ্ঠা দিৱসৰ একমাত্ৰ গুণম হাবিলদাৰ মহম্মদ হুছেইনৰ নেতৃত্বত অভিবাদন জনাইছে সন্মানীয় মুখ্য অতিথি অসমৰ आगे बढ़ जा भैया पुश
এতিয়া বাহিনীৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱসত আদৰণি ভাষণ আগবঢ়াব বাহিনীৰ মাননীয় অধিনায়ক শ্ৰীযুত কল্যাণ ফুকন ডাঙৰীয়া। বাবুৱে কৰিলে সুপ্ৰভাত। সৰ্বপ্ৰথমে একাদশ অসম আৰক্ষী বাহিনীৰ এই গৌৰৱ উজ্জ্বল 44তম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত উপস্থিত থকা আমন্ত্ৰিত মুখ্য অতিথি তথা অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ডক্টৰ লজুৰাম বিষ্ণয়দেৱ, সশস্ত্ৰ আৰক্ষী আৰু প্ৰশিক্ষণ বিভাগৰ মহাপৰিদৰ্শক অনুৰাগ আগৰৱালাদেৱ, দেৰগাঁৱস্থ অসম প্ৰশিক্ষণ বিভাগৰ উপ মহাপৰিদৰ্শক MI মণ্ডল দেৱ, দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকল, সাংবাদিক বন্ধুসকল, উপস্থিত গণ্যমান্য সুধীবৃন্দ, বাহিনীৰ বিষয়া কৰ্মচাৰী, জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গসকল, আৱাসিক অঞ্চলৰ বাসিন্দাসকল, মই এই সকলোটিলৈ এই প্ৰতিষ্ঠা দিৱসলৈ আন্তৰিক স্বাগতম জনাইছোঁ। লগতে ইংৰাজীৰ নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আজিৰ এই পবিত্ৰ ক্ষণত যিসকল মহান ব্যক্তিৰ ত্যাগ আৰু সবল নেতৃত্বৰ ফলত একাদশ অসম আৰক্ষী বাহিনীয়ে জন্ম লাভ কৰিছিল, সেইসকল স্বনামধন্য স্বৰ্গগত বীৰক শ্ৰদ্ধাৰে মই সোঁৱৰিছোঁ। আশা কৰিছোঁ বাহিনীৰ কৰ্মৰত বিষয়া জোৱানসকলে তেওঁলোকক আদৰ্শ হিচাপে লৈ বাহিনীৰ সুনাম অক্ষুণ্ণ ৰাখিব পাৰিব। অসমৰ আইন শৃংখলাজনিত পৰিস্থিতি জোৱান অসমৰ বিভিন্ন প্ৰান্তত কৰ্তব্য কৰি আছে। একাদশ অসম আৰক্ষী বাহিনীয়ে 1979 চনৰ আজিৰ এই পবিত্ৰ দিনটোত দেৰগাঁও কপাহতলী পথাৰত জন্ম লাভ কৰিছিল আৰু তাৰ পিছত এই বৰ্তমানৰ আমি য'ত উপস্থিত আছোঁ 1987 চনৰ মে' মাহত ইয়াত উপস্থিত হৈছিল। ইয়াৰ পৰা ইয়াত স্থাপন হৈছিল আৰু জয় ধ্বনি পয়নে গেলে অফিসার সুপিরিয়র একাদশ অসম আরক্ষী বাহিনী কি একাদশ অসম আরক্ষী বাহিনী কি একাদশ অসম আরক্ষী বাহিনী কি অফিসার সুপিরিয়র এয়া পাৰ উৰুৱাইছে আজি। श्रीमान रेड को पुश करने के लिए आज्ञा प्रदान ओए किसान वाले पुश किसान रक्षक
चल दाहिना चलेगा दाहिना পৰা সন্মানীয় মুখ্যমন্ত্ৰীক অভিবাদন জনায় আৰু এনেদৰে প্ৰত্যাগমন কৰিব নিয়োজিত কৰ্মক্ষেত্ৰলৈ যিহেতু কৰ্মী আমি আৰক্ষী বাহিনীৰ ধৰণী আমি দেশ সমাপ্তিৰ কৰ্ম আমাৰ দেশ সেৱা ধৰ্ম আমাৰ জনসেৱা জনহিত জনসেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ সামূহিক কুচকাৱাজৰ পিছতে এইয়া আমাৰ এতিয়া সামৰণি পৰিলে পেৰেডৰ আছে এতিয়া বৃক্ষৰোপণ কাৰ্যসূচী হ'ব ইয়াৰ পিছত তোমাৰ সামগ্ৰিক অনুৰোধ জনাইছোঁ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা ইয়াৰ পিছত সাংস্কৃতিক কাৰ্যসূচী হ'ব বহুত অনুষ্ঠান আছে বাকী মই সকলো দেখাই যাম বাৰু এতিয়া পেৰেড ইমানতে সমাপ্ত হ'ল কুকুৰা যুঁজ মিউজিক চেয়াৰ মহিলাসকলৰ মাজত টেকেলি ভঙা আৰম্ভ কৰি দিছে টেকেলি ভঙা প্ৰতিযোগিতা আমি তেখেতৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে এটি তেখেতৰ বাবে হাত চাপৰি সমৰ্থন জনাবলৈ অনুৰোধ এয়া আমাৰ স্পেচিয়েল বিচাৰে টেকেলি ভঙা কাষৰ পৰা অলপ আঁতৰি ষ্টাৰ্ট কৰিছে সকলো দৰ্শককে আমি পিছলৈ আহিবলৈ অনুৰোধ জনাইছোঁ बहुत तथापि আৰু তাৰ বুলি দিছোঁ